নমস্কাৰ সকলোকে। খোজ কাঢ়িবলৈ ওলাই আহিছোঁ। এতিয়া 4:30 বাজিছে আবেলি। তো যিহেতু মই দুইবেলা কাৰ্ডিঅ' কৰিবলগীয়া হৈছে, কাৰণ খেলৰ দিন টেনিছসমূহ চাপি আহিছে। তো বন্ধুসকল, ভিডিঅ' তেনেকৈ কনচিষ্টেণ্টলি আপলোড কৰিব পৰা নাই হোৱা। এয়া মই যোনটো ৰাস্তাইদি গৈ আছোঁ তাৰ আপোনালোকক ভিউটো দেখাইছোঁ। চাব কি ধুনীয়া। এয়া পুৰণি বগীবিললৈ যোৱা ৰাস্তাটো। আৰু মই যে কওঁ 32 নম্বৰ ছেকশ্যন, এইখন আমাৰ 32 নম্বৰ ছেকশ্যনৰ চাহ বাগিচাখন। খুবেই ধুনীয়া এটা পৰিৱেশ। আৰু এই ৰাস্তাটো ইভিনিঙৰ সময়খিনিত প্ৰায় এইদৰে খালী হৈ থাকে। মাজে সময়ে দুই এখন বাইক গাড়ী অহা যোৱা কৰি থাকে। ঠিক তেনেকৈ আকাশখনলৈ চাওক, জোনবাইটো কি ধুনীয়াকৈ ওলাইছে। মানে এক মনোৰম দৃশ্য, খুবেই ভাল লাগে। সময়ৰ খুব টানাটানি বন্ধুসকল, তাৰ মাজতো এইকণ সময় যেনেকৈ হ'লেও মিলাবলৈ চেষ্টা কৰোঁ। এয়া ৰাস্তাটোৰ অন্য এফালে পথাৰখন, সোণালী পথাৰ। লাহে লাহে ধানবিলাক সোণালী হ'বলৈ আৰম্ভ কৰিছে। খুব ধুনীয়া দৃশ্য। বেলি ডুবু অৱস্থাত এদিন দেখুৱাম আপোনালোকক। ইমানেই ভাল লাগে নহয়, যথেষ্ট স্পীডত খোজকাঢ়ি গৈ আছোঁ। এই ৰাস্তাটো এটা সময়ত খুবেই ভিৰ ভাৰ ৰাস্তা আছিলে, কিন্তু এতিয়া লাহে লাহে যিহেতু বগীবিললৈ যোৱা মূল ৰাস্তাটোৰ সলনি হ'ল, কাৰণ এতিয়া চুকাফা তিনিআলি হৈ যিহেতু অহা যোৱা কৰে গাড়ী। তো এয়াই সদায় দেখুৱাম বুলি ভাবোঁ, কিন্তু বাইকত উঠি থাকিলে মানে তেনেকৈ দেখাব পৰা নাযায়, যিহেতু ময়ো খুব ব্যস্ততাৰে অহা যোৱা কৰি থকা নিচিনা হয়। আজি অলপ বোলো চেষ্টা কৰোঁ দেখাবলৈ, কিমানখিনি পাৰোঁ। ইয়াতে স্কুল এখনো আছে, ড্ৰিম ফ্লাৱাৰ স্কুল। আপোনাৰ প্ৰি নাৰ্চাৰী KG ক্লাছ 1 সেইদৰে। প্ৰায় আন্ধাৰ নামি আহিছে লাহে লাহে, আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে। দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কিন্তু মোবাইলটো সঁচাকৈ মানিব লাগিব, মোৰ আগৰ মোবাইলটোৰ তুলনাত ইয়াৰ কিন্তু কেমেৰা কোৱালিটি যথেষ্ট ভাল। এনেকুৱা সময়তো যে ইমান সুন্দৰকৈ দেখুৱাব পাৰিছোঁ। এয়া আকাশত জোনবাইটো চাওক। যিহেতু এই ৰাস্তাটোৰ কাষতে মোৰ কোৱাৰ্টাৰটো লাগি আছে, তো সেয়ে ৰাস্তাটোলৈ উঠিয়ে চিধা আৰু গুচি আহোঁ এইফাললৈ। সেয়া আপোনালোকে দেখিবলৈ পাইছে, ৰাস্তাৰ কাষতে এখন ফিল্ডো লাগি আছে। কেইবাখনো গাঁৱৰ সংযোগ হৈ কিনে এই ফিল্ডখন, য'ত আমাৰ চাহ বাগিচাৰ পৰা আৰম্ভ কৰি আশে পাশে থকা গাঁওবিলাকৰ ল'ৰা ছোৱালীবিলাকে ইয়াত বিভিন্ন ধৰণৰ ইণ্টাৰভিউৰ কাৰণে প্ৰেক্টিছ কৰি থাকে। ইয়াত আপোনালোকে দূৰত হয়তো দেখিবলৈ পাইছে যে ছোৱালী কিছুমানেও ইয়াত APৰ কাৰণে নতুবা ডিফেন্সৰ বিভিন্ন পষ্টৰ কাৰণে ইণ্টাৰভিউ দিবৰ কাৰণে প্ৰেক্টিছ কৰি আছে। নিজৰ শৈশৱ কালটোলৈ মনত পৰে বন্ধুসকল। আন্ধাৰ প্ৰায় ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। বাকী যি কি নহওক, এই ৰাস্তাটো দেখুৱাবলৈ চেষ্টা কৰিম বুলি ভাবি আছিলোঁ সদায়। খুবেই ধুনীয়া এটা ৰাস্তা। ধন্যবাদ সকলোকে।